হাই ফ্ৰেণ্ডছ, আজি বেটাৰী ৰিক্সালৈ চাব গৈ আছো সাহিত্য সভা। মানে সাহিত্য সভা শুৰু হয় নাই, পেণ্ডেলটো চাব যাম কি ধৰণৰ আয়োজন। গতিকে আপোনালোকে বহুতে দেখিছে, তাৰে টাইটেল চং ভিডিঅ' আপোনালোকে দেখিছে। আমিও সেই আৰু খুৰাৰ গাড়ী লৈ আছো, বৰ্তমান নাই খুৰাৰ গাড়ী আৰু ভাইটি নহয় গাড়ীখন দেউতাৰে। আৰু আমি আহি পালো সাহিত্য সভাৰ পেণ্ডেল। এই চাওক কি প্ৰস্তুতি, লাইটেই লাইট যেন মানে তামোলপুৰত নাই, আমেৰিকা লণ্ডন তাতে আছোঁ। এখন মস্ত পথাৰ আছিল জানে না, কোনো অহা নাছিল ইয়াতে, বোকা পানী। কিন্তু সেই পথাৰৰ মাজত পকী ৰাস্তা চাওক, 15 দিন, মাত্ৰ 15 দিনৰ ভিতৰত পকী ৰাস্তা উলিয়াই দিলাক। আমাৰ বড়ো সাহিত্য সভাত যি পেণ্ডেল আৰু ঠাইটো বনাই আছে, গতিকে তাতে আছোঁ। গতিকে মোৰ লগত ভাই আছে, কিশোৰ ভাই। এতিয়া কেনেকুৱা পৰিস্থিতি, কেনেকুৱা এই পথত আমি অহাই নাছিলোঁ, ৰিয়েল কওঁ আমি অহাই নাছিলোঁ, অহা নাই। কিন্তু আজিৰ তাৰিখত এই মানে ঠাই মানে ফিনা ৰাস্তা মানে ভাববা নৰা কথা নেকি। মোটামুটি 15 দিনৰ ভিতৰত 15 দিনৰ ভিতৰত এইবিলাক কৰিছে। গতিকে ৰাস্তা পাতি আমি দেখাই আছোঁ। কিন্তু এটা কথা, এই ৰাস্তাটো 15 দিনত পকী কৰি পেলাব পাৰে। পথৰ মাজত এটা ৰাস্তা মাটি তাতি পুতি ৰাস্তাটো পকী কৰি দিব পাৰে। কিন্তু আমাৰ যিটো সন্মুখেদি ৰাস্তা, আমি সৰুৰ পৰাই ডাঙৰ হ'লোঁ, সেইটো ৰাস্তা পকী কৰিব পৰা নাই এতিয়া গেলি। মোৰ মনত বিৰাট দুখ, তাৰমানে বোকা পানী দিয়ে আমি অহা যোৱা কৰিব লাগে। আৰু যিহেতু বড়ো সাহিত্য, গতিকে তাতে সাহিত্য থাকিব লাগিব, সংস্কৃতি থাকিব লাগিব, আৰু মানুহে কেনেকৈ বসবাস কৰে সেইটো দেখাব লাগিব। গতিকে এখন ঘৰ, সুন্দৰ ঘৰ। গতিকে আমাৰ ইয়াতে কেনেকুৱা ঘৰ থাকে এইটো ঠেকি চাওক। আৰু বড়ো লোকসকলৰ মেইন এইটো, গতিকে বাথৌ পূজা কৰে ইয়াতে। গতিকে এইটো সজাইছে সুন্দৰভাৱে। আৰু চাওক, এইটো চেপা, মাছ ধৰা চেপা। এয়া জাকৈ, চাওক জাকৈ আছে। এইটো ভঁৰাল ঘৰত চব আছে, নাঙল আছে, আপোনালোকে চাব পাৰে। এয়া নাঙল, এয়া উখনি মানে বুজি পাইছে আপোনালোকে চাগে। এয়া মাছ ধৰা সঁজুলি, ভঁৰাল ঘৰত চাৰিওফালে আচলতে আঁৰি থয় বস্তুবিলাক। ধূনা চৰু আছে, ধূনা যে দিয়ে, ধূপ ধূনা লগাই। খালৈ আছে, এই চেৰেকী আছে, চেৰেকী। এইটো ভঁৰাল ঘৰ। আৰু আমি যিহেতু গাঁৱত বাস কৰোঁ, গতিকে আমাৰ এটা বস্তি থাকে। বস্তি মানে কি, তামোল চামোল ৰোৱা যায়। গতিকে এই তামোলৰ বাৰী চাওক, তামোলৰ বাৰী। আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখাই দিছোঁ, যিহেতু গাঁৱত আমি গাহৰি পোহা যায়, এই গাহৰিৰ গঁৰাল মানে ইয়াতেই গাহৰি ৰাখে চাওক। আচলতে এটা জাতিক সম্পূৰ্ণভাৱে যিখিনি বস্তু লাগে বা যিখিনি আছে জাতিটোৰ, গোটেইখিনি মানে শ্ব' কৰাব চেষ্টা কৰিছে। চাওক, এইফালে এই ঘৰ, এইফালে লেট্ৰিন বাথৰুম। সাধাৰণতে আমাৰতো এনেকুৱাই। আৰু তাৰপিছত এইটো পুখুৰী, ঘৰৰ পিছফালে এটা পুখুৰী থাকে, পুখুৰীটো আছে সুন্দৰ। গতিকে খুব মনোমোহা এটা পৰিৱেশ। ইনভাইট থাকিল আপোনালোক বড়ো সাহিত্য সভা চাবলৈ আহিব, আশা কৰিছোঁ। আৰু এই চাওক, এয়া চাওক, দমকল আমাৰ ইয়াত থাকেই, বোকা পানী, ধুনীয়া সুন্দৰ গাঁৱলীয়া পৰিৱেশ এটা বনাইছে। সুন্দৰ একেবাৰে মনোমোহা পৰিৱেশ। ডাষ্টবিন এইটো। আৰু এইটো হ'ল পাৰ্কিং। গতিকে যিমান সাহিত্য সভাত গাড়ী ঘোঁৰা আহিব ইয়াতে ৰাখিব। আৰু আমাৰ আচলক লগ পাই গ'লো, নামটো কৈ দিয়া, নামটো কৈ দিয়া। গতিকে এই আপোনালোকে দেখা পাইছিল এটা ভিডিঅ'ত, বান্দাৰী খুন্দাৰী আছে। গতিকে আমাৰ তো টাইটেল চঙৰ ভিডিঅ' ওলাই গ'ল, থিম চংটো একেলগে দিয়াই আছে। বাকী চাব। আৰু কাম কেনে চলি আছে? কাম চলি আছে বৰ্তমান। ইফালে ঘূৰি আছোঁ, আৰ্চিৰ কামখিনি কৰি আছোঁ, আৰু মানে পাব্লিচিটি কৰি আছোঁ। আৰু মই আপোনালোকক এটাই কথা কৈ থওঁ, ইয়াত আহি মই যি দেখা পালোঁ আচৰিত।
মানে কি বহুত কৰোৰ টকা খৰচা কৰি খাদ্য বা যি পেণ্ডেল যি ডাঙৰ এলেকা এটা বনাইছে না মই আচৰিত। কিন্তু ইয়াতে যিহেতু মেডিকেল হ'ব সেইকাৰণে ৰাস্তা পদূলি ঠিক ঠাক একেলগে কৰি ল'লে চাগে। আৰু ইয়াতে যদি টাৱাৰ নাপায়, এইটো চাওক, এইটো এইয়া টাৱাৰ বনাই থৈছে যাতে সকলোৱে টাৱাৰ পায়। ইয়াৰ ভিতৰতে হ'ব সাংস্কৃতিক অনুষ্ঠান আৰু এইখন মেইন গেট। আকৌ আমাৰ হলধৰ উজিৰ আৰু শ্বহীদ মনেশ্বৰ বড়োদেৱৰ সোঁৱৰণত বনাইছে। আৰু ইয়াত চাওক, দিনে ৰাতি জেচিপি লগাই পূৰা কাম কৰি আছে। আৰু এইবিলাক দোকান হ'ব, ইয়াতে মেলা হ'ব, অৰ্থাৎ কাপোৰ পাব, কিতাপ পাব, চব পাব, খিলনা পাব বাচ্ছাৰ কাৰণে। গতিকে আহিব, সকলোৱে আহিব, লগ পাম, ভাল লাগিব। আৰু এয়া চাওক গাড়ী, ইয়াৰ গাড়ীত উঠি মানে বাচ্ছাবিলাকে চলাব। ইয়া ষ্টাৰিং, অতি সুন্দৰ গাড়ী দেই। চব গাড়ী মই দেখাই দিছোঁ। এই গাড়ী ভুং ভুং। আৰু জনপ্ৰিয় কেৰেক্টাৰ ছোটা ভীম, বাচ্ছাসকলৰ প্ৰিয় ছোটা ভীম। আৰু এইখনেই কালচাৰেল মঞ্চ, য'ত বহুত সংগীত শিল্পী আহিব, গান গাব, মনোৰঞ্জন হ'ব। এই প্ৰগ্ৰেম 3 দিন তামোলপুৰত একেৰাহে প্ৰগ্ৰেম। গতিকে চোৱাহে কথা। আহা। আৰু ইয়াত যিবিলাক ডিজাইনিং আছে ট্ৰেডিশ্যনেল, অৰ্থাৎ বড়ো জনগোষ্ঠীয় ডিজাইন। আৰু চাওক, আপোনালোকে বড়ো সাহিত্য সভা চাই, প্ৰগ্ৰেম চাই আপোনালোকৰ ভাগৰ লাগিব। গতিকে ৰেষ্ট লোৱাৰ কাৰণে ব্যৱস্থা কৰিছে ৰেষ্ট হাউচ। ইয়াত সুন্দৰ ৰেষ্ট হাউচ। গতিকে আপোনালোকে ইয়াতে বহি ৰেষ্ট ল'ব পাৰে। সুন্দৰ। আৰু আপোনালোকক কালচাৰেল মঞ্চ, প্ৰগ্ৰেম হোৱা মঞ্চখন দেখুওৱাৰ পিছতে এটা ডাঙৰ হল দেখিছোঁ, খুব সুন্দৰভাৱে সজাই আছে। গতিকে ইয়াতেও নিশ্চয় VIP মিটিং হ'লহে। গতিকে বলক ভিতৰত যাই একবাৰ চাওঁ আমি কিনো চলি আছে ভিতৰত। আৰু মই বুজি পোৱা মতে আপোনালোকক এটা কথা বুজাই কওঁ যে বৰষুণ দি আছে দুমাহ ধৰি তামোলপুৰত। গতিকে বোকা পানী হৈ গৈছে। গতিকে মাটি খচাৰ আৰু উপায় নাই। সেইকাৰণে কাঠ পাৰি প্লাইবোৰ্ড ওপৰত দি মানে সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিছে। আৰু এইটো হ'লৰ বৃহৎ মঞ্চ, খুব সুন্দৰ কৰি সজাইছে। চাওক, VIP মঞ্চ, যিহেতু VIP-ভাৱে সজাইছে, আপোনালোকক দেখাইছোঁ। হয়তো আমাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয় আহি ইয়াতেই ভাষণ দিব। দিন ৰাতি কাম চলি আছে, এতিয়াতো ৰাতি, গতিকে পূৰা কাম চলি আছে। এবাৰ আপোনালোকক আকৌ দেখাই দিছোঁ। চাওক, এই তক্তাবিলাক পূৰা গাজাল মাৰি আছে, ঠং। গতিকে মজা। ইটো কি লাইট, তাৰমানে কি? আৰু ফ্ৰেণ্ডসকল, এইটোৱে হ'ল খাদ্য কিমান লাইট জ্বলি আছে। খাদ্য খোৱা বুজি পালে নহয়, ডাইনিং হল এইটো। গতিকে সুন্দৰভাৱে সজাইছে। আপোনালোকে হাজাৰ লাইট, যেন তামোলপুৰৰ গোটেই লাইট এই হলটোত লগাই দিছে, আপোনালোকে দেখিছেই। গতিকে তৰা জিলিকা দি আছে। ইটোত কিমান মানুহে পাৰিব খাবা? কিমানে পাৰিব? তাৰমানে ঘটনাটো কি জানেন না, এইটো ইমানো দাম নহয়। আমাৰ যিটো বিয়াত কৰ্ম পাতে, যিটো পেণ্ডেল হয়, সেনেকুৱা 100টা নহয় দিয়ক। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা, 20টা। মোটামুটি আপোনাৰ 2000 মানুহৰ টাৰ্গেট। আৰু 2000 মান মানুহৰ পূৰা টাৰ্গেট। আৰু আপোনালোকে দেখি আছে, এইটো ৰান্ধনীশাল, অৰ্থাৎ ইয়াত খাদ্য বনাব। গতিকে লাইট সুন্দৰ। এয়া চাওক, চাং পাতি ৰেডি খাদ্য থোৱাৰ কাৰণে। আৰু এই খৰিৰ ব্যৱস্থা, চৌকা খুন্দিলেই ইতিমধ্যে, আৰু খুন্দিও আছে। গতিকে কাম পূৰা দ্ৰুত গতিত চলি আছে। চৌকা কিমানটা খুন্দা হ'ল চাওঁ। 1, 2, 3, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18। এই চৌকা কিমানটা আছে ক'বা নোৱাৰোঁ দিয়ক। আৰু গণিবাৰ শক্তি নাই। আৰু মোৰ বহুতকেইটা চৌকা আছে মুঠতে। খোৱাৰ কাৰণে টেনশ্যন নাই।
ভাত পানী মাছ মাংস চব হৈ যাব থাপ আছে আৰু বনাবই গতিকে আছে বহুখিনি সেইখন এখন মঞ্চ আৰু এইটোৱে প্ৰেক্ষাগৃহ গতিকে ডাবল মঞ্চ সেইখনো এখন মঞ্চ দেখিছে আপোনালোকে গতিকে সুন্দৰ আৰু কেতিয়াও ভবা নাছিলোঁ যে ঘৰৰ ওচৰত আমাৰ ওচৰতে হয় যিহেতু গতিকে এনেকুৱা এটা সুন্দৰ পৰিৱেশ হ'ব খাদ্য অভাৱ হ'ব গতিকে খুব সুন্দৰ লাগিল তো আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ গোটেই পৰিৱেশ দেখুৱালোঁ চাওক কিমান ধুনীয়া পৰিৱেশ গতিকে এতিয়া বহুত ৰাতিও হ'ল ঘৰলৈ উভতিম গতিকে মানুহ এতিয়াও আহি আছে গৈ আছে খাদ্যভাৰ আৰম্ভ হোৱাই নাই কিন্তু চাবলৈ মানুহ আহি আছে বহুত ভিৰ ভাৰ হৈ গৈছে আপোনালোকে দেখিছেই মানুহ গতিকে চাৰিওফালে লাইট আৰু কেৱল পোহৰ পথাৰৰ মাজত ৰাস্তাত গতিকে আকৌ এবাৰ মই গোটেই পৰিৱেশটো আপোনালোকক দেখাম গতিকে লণ্ডন পেৰিছ এয়াই গতিকে তামোলপুৰত লণ্ডন পেৰিছ এয়া গোটেই পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ কি সুন্দৰ পৰিৱেশ গতিকে মোৰ ফালৰ পৰা আপোনালোকক ইনভাইট থাকিলে আহিব ইয়ালৈ সাহিত্য বা চাব সকলোৱে গতিকে সময় হ'ল এতিয়া আমি যাম সুন্দৰ পৰিৱেশ টাটা বাই বাই আৰু আমাৰ আগে যাই আছে এইয়া বম গাড়ী গতিকে আমিও গাড়ীৰ পৰা যাই আছোঁ আৰু আমাৰ একেবাৰে হাইফাই গাড়ীখন এইখন গতিকে আমি গাড়ীত উঠিলাম আৰু এই চব পৰিৱেশ বাই বাই টাটা বিস্কুট বাই বাই আৰু ঘৰলৈ ৰাওনা খাদ্যভাৰ পেণ্ডেল এৰিলোঁ এই ৰাস্তাই চাওক কি সুন্দৰ ৰাস্তা হৈ গৈছে গতিকে বাই বাই টাটা